অজু অজুর ফরজ কেইটা অজুর ফরজ 4টা হয় না অজুর ফরজ 4টা 1 নম্বর কি মুখমণ্ডল ধোয়া মুখমণ্ডল কপালৰ চুৰি গুৰিৰ পৰা হ্যাঁ এখন কাণৰ লুটিৰ পৰা আৰু এখন কাণৰ লুটিলৈকে থুতুৰি তললৈকে হ্যাঁ মুখমণ্ডল সম্পূৰ্ণ মুখ এনেকৈ মুখমণ্ডল কি কৰা ধোৱা ইয়াৰে ভিতৰত কি পৰি গ'ল মুখ পৰি গ'ল নাক পৰি গ'ল গৰগৰাই দিয়া 3বাৰ আৰু নাকৰ নৰম ঠাইলৈ পানী পৌঁছাই দিয়া 3বাৰ আৰু সুন্দৰভাৱে কপালৰ চুৰি গুৰিৰ পৰা এখন কাণৰ লুটি পৰা এখন কাণৰ লুটিলৈকে আৰু থুতুৰি তললৈকে এইখিনি সুন্দৰভাৱে মুখমণ্ডল কি কৰা পানীৰে ধুই দিয়া হৈ গ'ল এটা ফৰজ 2 নম্বৰ ফৰজ হৈছে হাত ধোৱা হো হাতখন কিলাকনিৰ ওপৰলৈকে ধোৱা 3বাৰ কৈ ধোৱা হো হাত হৈ গ'ল নেক্সট বাও হাত ধোৱা কিলাকনি ওপৰলৈকে বাও হাতখন 3বাৰ পানী মাৰি ধুই দিয়া হৈ গ'ল 2 নম্বৰ ফৰজ 3 নম্বৰ ফৰজ 4 ভাগৰ 1 ভাগ মাথা মুছে কৰা হয় না এনেকে ল'ব এই দুটা আঙুলি শাহাদাত আঙুলি বুলি কয় হ্যাঁ এনেকে ল'ব এনেকে দিব এনেকে যাব এনেকে দিলু এই দুটা আঙুলিৰে কাণ এনেকে মুছে কৰি দিব বুঢ়া আঙুলিৰে এনেকে দিব এইখিনিৰে মাথা মুছে কৰা মাথাই মুছে কৰা কিন্তু গল মুছে কৰা নহয় আল্লাহ কয় ওয়ামসাহু বিরুউসিকুম মাথা মুছে কৰা আমাৰ বহুত মানুহে এইটো অলপ ব্যতিক্ৰম কৰি দিয়ে কেনেকৈ গল মুছে কৰে আল্লাহ কি কৈছে ওয়ামসাহু বিরুউসিকুম মাথা মুছে কৰা আমাৰ কি কৰে এই গল মুছে কৰি দিয়ে পিছফালটো পুৰা তললৈকে মুছে কৰে এইটো নহয় ভাই এইটো হলে আপোনাৰ মোৰ শুদ্ধ নহব মাথা মুছে কৰা মাথাৰ হিস্সা যলৈকে পৰিব এইখিনিয়ে মুছে কৰা কিন্তু ইফালে গল মুছে কৰা নহয় কেইটা হল 3টা হল 4 নম্বৰ হৌ ভৰিখন খাৰগাঠি ওপৰলৈকে ধোৱা খাৰগাঠিৰ ওপৰলৈকে ধোৱা আৰু আঙুলিবোৰ এনেকৈ খিলাল কৰা আৰু গাঠিবিলাক এনেকে হাতেৰে কৰি দিয়া হৌ ভৰিখন কেইবাৰ 3বাৰ খিলাল কৰি কৰি খাৰগাঠি ওপৰলৈকে হৌ ভৰি যেতিয়া হৈ গ'ল আপুনি কি কৰিব লাগিব বাও ভৰি ধুব লাগিব 3বাৰ হৈ গ'ল অজুৰ ফৰজ কেইটা আছিলে 4টা 1 নম্বৰ মুখমণ্ডল 2 নম্বৰ হাত ধোৱা 3 নম্বৰ মাথা মুছে কৰা 4 নম্বৰ ভৰি ধোৱা আপোনাৰ অজু হৈ গ'ল ইয়াৰ মাজত দুটা কথা আছে যদি আপুনি রোজার হালাতত আছে রোজার হালাতত যদি আপনি মই যদি রোজার হালাতত যদি আসু তেতিয়া হলে একেবারে গড়গড়াই দিব নালাগে আর নাকৰ নরম ঠাইলৈ পানী পৌঁছাই দিব নালাগে রোজার হালাতত থাকিলে রোজা রাখা অবস্থাত আপনি গড়গড়াই দিব নালাগে নাকৰ নরম ঠাইলৈ পানী পৌঁছাই দিব নালাগে বাস কুলি কৰি দিলে হ'ব নাকৰ অলপমান জালে পানী পৌঁছাই দিলে বাস হৈ যাব কিন্তু নরম ঠাইলৈ আৰু গড়গড়াই দিব নালাগে রোজার হালাতত হ্যাঁ আর যদি আপনার মোর দাড়ি ঘন হয় দাড়ি ঘন হলে দাড়িত পানী পৌঁছি যাব পাৰে নপৌঁছিব পাৰে পানী মারতে হয় না না আপনি মই এনেকৈ খিলাল কৰিব লাগিব এনেকৈ খিলাল কৰিব লাগিব বাস অজুৰ ফৰজ 4টা ক্লিয়ার কৰিব এতিয়া আহিল আপোনাৰ আমাৰ আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় যিজন ব্যক্তিয়ে ভালদৰে অজুৰ অংগবৰ 3বাৰ কৈ ধুব আল্লাহ পাক রব্বুল আলামিনে সেইজন ব্যক্তিৰ আগৰ পিছৰ সকলো সৰু সৰু গুনাহ আল্লাহে মাফ কৰি দিয়ে বুজি পাইছো সাহাবা সকলে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামক প্ৰশ্ন কৰিলে ইয়া ৰাসূলুল্লাহ
কাল কিয়ামতর মাথুর আদম নবী আলাইহিস সালাতু ওয়াস সালাম, হুদ নবী, নূহ নবী, ইব্রাহিম নবী, ইয়াহইয়া নবী, তামাম নবী সকল থাকিব আৰু তামাম নবী সকলৰ কওমবিলাক থাকিব, উম্মত সকল থাকিব, তাৰে মাজত আপোনাৰো উম্মত সকল থাকিব। কিন্তু ইয়া ৰাসূলুল্লাহ, এই ইমান লক্ষ লক্ষ মানুহৰ মাজত আপোনাৰ উম্মতক আপুনি কেনেকৈ চিনি পাব? তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামই সাহাবাসকলক ক'লে, মোৰ সাহাবাসকল, কাল কিয়ামতৰ মাথুত লাখ লাখ কৰোৰ কৰোৰ লক্ষ লক্ষ মানুহৰ মাজত মোৰ উম্মতৰ হাত জিলিকি থাকিব, ভৰি জিলিকি থাকিব, মুখমণ্ডল জিলিকি থাকিব, আৰু মই চিনি ল'ম, মই জানিম যে এইসকল হৈছে মোৰ উম্মত। তো ভাইসকল, মোৰ বন্ধুসকল, অজু কৰিলেই যদি আল্লাহ পাক ৰব্বুল আলামিনে আপোনাৰ মোৰ ইমানখিনি মৰ্যাদা দিয়ে, ইমানখিনি আপোনাক মোক আল্লাহ পাক ৰব্বুল আলামিনে মৰ্যাদা দিয়ে, সেইজন আল্লাহ পাক ৰব্বুল আলামিনৰ দৰবাৰত যদি এক ওয়াক্ত ভালদৰে আমি ইখলাছৰ সৈতে নামাজ পঢ়োঁ, কিমান নেকি দিব? 5 ওয়াক্তৰ নামাজ যিজন ব্যক্তিয়ে ভালদৰে আদায় কৰিব, সেইজন ব্যক্তিৰ আমাল নামাত 50 ওয়াক্তৰ নামাজৰ সব লিখি দিয়ে আল্লাহ পাক ৰব্বুল আলামিনে। হয় না নহয় ভাইসকল? আজি আপুনি মই মুছলমান সমাজত বহুত এনেকুৱা যুৱক আছে, বহুত এনেকুৱা মানুহ আছে, আমি মুছলমান মানুহ ও নামাজ পঢ়াটোৰে কথা, অজু কৰিবই নাজানো। হয় না নহয়? মোৰ ভাইসকল, মোৰ বন্ধুসকল, এবাৰ চিন্তা ফিকিৰ কৰি চোৱা, আপোনাৰ মোৰ জিন্দগীত কি হৈ আছে, কি হোৱা নাই, কোন পিনে ধাবিত কৰি আছো, কি ৰাস্তা আপুনি মই লৈ আছো, এবাৰ চিন্তা ফিকিৰ কৰা উচিত। মোৰ ভাইসকল, মোৰ বন্ধুসকল, যিমান পাৰে এইবোৰ কথা শ্বেয়াৰ কৰি দিয়ক, আনৰ ওচৰত পहुঁচাই দিয়ক। আপোনাৰো আল্লাহ পাক ৰব্বুল আলামিনে আপোনাৰো গুনাহসমূহ মাফ কৰিব।